আমি তো গাঁৱৰ মানুহ গাঁৱৰ হৈয়ে থাকি আমি তো গাঁৱৰ মানুহ গাঁৱৰ হৈয়ে থাকি আমি তো গাঁৱৰ মানুহ চাইকেল লৈ उड़ान तो हेलो फ्रेंड्स, कैसे हैं आप लोग? आई होप सब एकदम बिंदास आसा। तो आमी আজি গৈ আছো ওৰাং সাইকেল লৈ যাই আছো। উপায় নাই, মামাই আমাক বাইক নিদিলে, মামাই আমাক পাহৰি গ'ল। এয়া মোৰ লগত আছে আমাৰ বিপিন শৰ্মা, মিষ্টাৰ বি শৰ্মা। ইয়ো বি শৰ্মা না। তো মামা, আমাৰ ল'ৰাবোৰৰ পাহৰি গ'ল আপুনি। আমাক কমচে কম বাইক নিদিলে, বুলেট নিদিলে, এখন চাইকেলটো দিব পাৰিলে হয়। আৰু চাইকেল নিদিলে ঠিক আছে, যিকোনো এখন বাইক দিলে হ'ল। হুণ্ডা SP 125 দিলেও চলিব, 70 মাইলেজ দিয়ে। আৰু মামা, এইটো আপোনাৰ ওচৰত আমাৰ সকলো ল'ৰাবিলাকৰ এটা কাতৰ অনুৰোধ। তো প্লিজ আমাক অলপ চাব, আমাক পাহৰি নাযাব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাই থাকক ভিডিঅ'টো লাষ্টৰ। চাইকেল ওভাৰটেক কৰিলে আছে। মই হেলিকপ্টাৰ বুলিহে ইমান স্পীড যোৱা নাই, আমাক চাইকেলে ওভাৰটেক কৰে। পেডল মাৰি মাৰি চলাইছ না? অঁ, তুমি যে সিদিনা বনাইছিলা সেইখন? অঁ বে, আগতে বনাইছিলোঁ মই। অঁ, বাহিৰ ন? মই সেইদিনা বেটেনিয়া কোম্পানীৰ কাৰণ আছিলে আনিব পাহৰি গ'লোঁ। বেটেনিয়াৰ বিস্কুটৰ লগত ফ্ৰী পাইছিলোঁ। ব্ৰিটেনিয়া